Hi my loves. Ayushman Bhaval আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি এনেকুৱা এবিধ বস্তু কথা আলোচনা কৰিম যিবিধ বস্তু আয়ুৰ্বেদত বহুতেই বেছি প্ৰসিদ্ধ হয়। আপোনালোক আটাই ইয়াৰ নাম শুনিছে আৰু প্ৰায়ভাগ মানুহে নিশ্চয় এই বস্তুবিধ ব্যৱহাৰ কৰিও পাইছে। সেই বস্তুবিধ হ'ল ত্ৰিফলা। ত্ৰিফলা বুলি এইকাৰণে কোৱা হয় কাৰণ এই বস্তুবিধ তিনিটা ফলেৰে বনোৱা হয় আৰু সেই ফল কেইবিধ হ'ল আমলখি, শিলিখা আৰু ভুমৰা। ত্ৰিফলা বনাবলে এই ফল কেইবিধ কিমান প্ৰপৰ্চনত ল'ব লাগে সেয়া মই আপোনালোকক জনাম এতিয়া। আমলখি ল'ব 4টা, শিলিখা 3টা আৰু ভুমৰা 2টা। আমলখি এটা খুবেই স্বাস্থ্যকৰ ফল। আমলখিত আছে ভিটামিন চি, এমিনো এচিডছ আৰু বহুত কেইবিধ মিনাৰেলছ। আমলখিত ফ্লেভনলছ নামৰ এবিধ কেমিকেল থাকে আৰু এই কেমিকেলবিধে স্মৃতি শক্তি প্ৰখৰ কৰাত সহায় কৰে। আমলখিত থাকে ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, আইৰণ, কেলছিয়াম এণ্ড প্ৰচুৰ পৰিমাণৰ ফাইবাৰ। আমলখিয়ে ডায়েবেটিছ কণ্ট্ৰল কৰাত সহায় কৰে, ডাইজেশ্যনৰ কাৰণে ভাল, ইমিউনিটি বঢ়ায়, চকুৰ কাৰণে ভাল, ব্ৰেইনৰ হেল্থৰ কাৰণে ভাল। আমলখিৰ নিচিনা শিলিখাটো থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি, ভিটামিন কে, মেগনেছিয়াম, এমিনো এচিড, ফ্লেভনইডছ আৰু প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট। শিলিখাই সহায় কৰে কনষ্টিপেশ্যন, গেছ, ব্লটিং, ডিটক্সিফিকেশ্যন এণ্ড ৱেইট লছ কৰাত। শিলিখা আমাৰ ছালৰ কাৰণে, চুলিৰ কাৰণে খুবেই স্বাস্থ্যকৰ। ভুমৰা পেটৰ কাৰণে খুবেই স্বাস্থ্যকৰ, ডাইজেশ্যনত সহায় কৰে ভুমৰাই। ইয়াৰ বাহিৰেও যদি আপুনি সদায় ভুমৰা খায় তেতিয়াহ'লে ডিপ্ৰেশ্যন আৰু এংজাইটিৰ পৰা কিছু পৰিমাণে সকাহ পাব। ভুমৰাই মেটাবলিক ডিছঅৰ্ডাৰ প্ৰিভেণ্ট কৰাত সহায় কৰে। যদি আপুনি সদায় ভুমৰা খায় তেতিয়াহ'লে আপোনাৰ বডিৰ কলেষ্টৰল লেভেল মেইনটেইন হৈ থাকিব। ভুমৰা আমাৰ চুলিৰ কাৰণে খুবেই স্বাস্থ্যকৰ। আজি ত্ৰিফলাৰ গুণাগুণসমূহৰ বিষয়ে আলোচনা কৰিম। ত্ৰিফলা হ'ল গাট হেল্থৰ নম্বৰ 1 আয়ুৰ্বেদিক ঔষধ। ত্ৰিফলা এবিধ 1000 বছৰ পুৰণা আয়ুৰ্বেদিক ঔষধ। ত্ৰিফলা আমাৰ অভাৰঅল হেল্থৰ কাৰণে বহুতেই বেছি লাভদায়ক হয়। ত্ৰিফলাই ইনফ্লামেশ্যন ৰিডিউচ কৰাত সহায় কৰে। ডায়েবেটিক পেচেণ্ট এণ্ড হাৰ্ট ডিজিজ থকা লোকসকলৰ কাৰণে ত্ৰিফলা এবিধ উত্তম ঔষধ। ত্ৰিফলা খালে বেমাৰ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। যদি আপোনালোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, শৌচ ভালকৈ ক্লিয়াৰ নহয়, তেতিয়াহ'লে যদি আপোনালোকে সদায় ৰাতিপুৱা এচামুচ ত্ৰিফলা খায়, গৰম পানীৰ লগত যদি এচামুচ ত্ৰিফলা খায় তেতিয়াহ'লে আপোনালোকে ইমান ধুনীয়া ৰিজাল্ট পাব। এবাৰ ট্ৰাই কৰি চাব পাৰে। আনকি ত্ৰিফলা খালে এজিং প্ৰচেছ শ্ল' হৈ যায়। মানে আমাৰ যে বাৰ্ধক্যৰ চিনবোৰ আহিব ধৰে সেইবোৰ দেৰিকৈ আহে। যিহেতু ত্ৰিফলাত আছে এণ্টিঅক্সিডেণ্ট। এণ্টিঅক্সিডেণ্টে কি কৰে? আমাৰ বডিৰ যে ডিজেনেৰেশ্যন তাক ৰোধ কৰে। যদি আপুনি ওজন কমাব বিচাৰিছে তেতিয়াহ'লে সদায় ৰাতিপুৱা এচামুচ ত্ৰিফলা খাওক গৰম পানীৰ লগত। তেতিয়া আপোনালোকে খুব ধুনীয়া ৰিজাল্ট পাব। ত্ৰিফলাই কলেষ্টৰল লেভেল কমাই আনে, সেইকাৰণে ত্ৰিফলা হাৰ্টৰ কাৰণে বহুতেই বেছি উপযোগী। ত্ৰিফলা হ'ল এবিধ অবিতৰ্কিত আয়ুৰ্বেদিক ঔষধ। এটা নতুন এণ্ড ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হেপী এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।